Welcome back to my channel Kalpana the Assamese vlogs. Ahoksun aji mor video to arambho koru aru aji moi ahi asu apunar Eliabor jetu bharali namghor boli koy moi bharali namghor le ahi asu aru apnalokok yare bharali namghor tu jetu moi goisu bhabisu apnalokok moi video tur joriote bharali namghor tu dekhawle jotno korim aru apnalokok video tu kikoleke sai thaibo thik ase ahoksun aji ami jao bharali namghor le মই এতিয়া আহি পাই গলোহি ভাৰী নামঘৰ আহকচোন আমি ভাৰী নামঘৰ ভাগ আপোনালোকক দেখাম যত্ন হেল্ল' গাইজ গোটেই বৰষুণ দি আছে বৰষুণত ইভাগে হৈছে ভাৰী নামঘৰ এতিয়া পাটৰ যাম চাকি লৈ আহিলো অলৰেডি আৰু এটা ভিতৰ পৰিৱেশটো আপোনালোকে ইয়াতে গোটেই চাকিখিনি ইয়াত জ্বলাব লাগে গতিকে আমি চাকিখিনি জ্বলাই লওঁ ইয়াতে পুনে পুনে জানিব চেষ্টা কৰিম ইয়াৰে এজন বৰ্তা এজন আছে গতিকে মই তেখেতৰ পৰা জানিব বিচাৰিম ভৰালী নামঘৰৰ যিখিনি মহত্ব আছে যিখিনি কেতিয়াৰ পৰা কি হৈছিলে গোটেইখিনি তেখেতৰ মুখে আমি জানিব যত্ন কৰিম আহকচোন বৰ্তা আপুনি ইয়াৰে হয় ন হয় মই ইয়াৰে মই এটা বহুত দিনে পুথি পঢ়ি 30 বছৰ গতিকে মোৰ এটা অৱসৰ গতিকে বাৰু আপুনি মন কৰিছে যে মই কয় এইটো হ'ল ভৰালী নামঘৰ এই ভৰালী নামঘৰটো এই জেগাত আছিলে এইপিনে বামগাঁও বুলি কাৰ্বি আলং এতিয়া কাৰ্বি আলং কৰে তাত যেতিয়া মানে আক্ৰমণ কৰে তেতিয়া মানে কি হয় এই নামঘৰটো তাত নামঘৰটো কুলবেলতাই এটা ভৰালী বিষয়া বুলি এজন মানুহ আছিলে তেওঁ একথা 400 মাটি একথা 400 মাটিতে এই ধান দিলে আৰু সেয়াকে আনি কৰি ল'লে ইয়াতে কাঠকুট কাটি গাঁৱত তেতিয়া ঢেৰ কাঠ সেই কাঠকুটবিলাক কাটি কুটি ইয়াতে ঘৰ দেখা দিলে তাৰপিছত লাই খুটা নাই লাই খুটা এতিয়া ভগৱানে হেৰি মানে চকু কৰালে যে লাই খুটাৰ কাৰণে চিন্তা কৰিব নালাগে লাই খুটা আহি আছে খুটা গাঁৱত বিৰাট খুটা আমাৰ এতিয়া অৱশিষ্টখিনি আছে তাৰপিছত সেইডালকে লৈ পেলাই ঘৰ প্ৰতিষ্ঠা কৰিলে কৰি পেলাই ভৰালীনামঘৰ ইয়াতে বৰ্তমান স্থায়ী হৈ পেলাই আছে গতিকে একথা 400 মাটি এতিয়া ইমান ঘৰ নহয় এতিয়া আমাৰ মাটি দি পেলাই এঘৰ মানুহে ধান দিলে দুকঠা আৰু এইফালৰ বাৰী আছে ইয়াৰ পেটৰ বাৰীখিনিও কিনি লোৱা হয় নামঘৰ কিনি লৈছে এঘৰ মানুহ উঠিব লতা এই তাৰ কিনি লৈছে ইয়াতে নামঘৰ স্থাপিত হ'ল এই নামঘৰত কি মহিমা নাজানো মানে প্ৰায় 75 চনৰ পৰা ইয়াত মানে অহৰহ মানুহ তেতিয়া মানে কি হ'ল প্ৰথম সিদ্ধাত জুটমিল সেই তেওঁৰ এজন মানুহ ইয়াত ভাওনা সভা কৰা নৰসিংহ এই ভাওনা কৰাৰ পাছৰ পৰা মানুহ মানে ইয়াত আৰু মানে খুব বাঢ়িবলৈ গ'লে আৰু তাৰপিছত মানে মাঘ মেয়া অতি বেছি আৰু এই কৰোণাৰ কাৰণে কিছু এলে ইয়াত ভৰাই ল'ব বন্ধ নহয় ইয়াত সেইবিলাক এশা পূৰণ হয় কাৰো ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী নাই আমাৰ আশীৰ্বাদ লৈ আকৌ পুনৰ লৈ পেলাই আকৌ আহিব নাই এতিয়া মই বিচাৰোঁ ইয়াত আপোনাৰ যথেষ্ট মানুহে মোৰ ইয়াত চাই থাকে ন গতিকে মই বিচাৰোঁ মানে মোৰ এই চেনেলটোৰ যোগে যিমানখিনি মানুহে দৰ্শকে চাই আছে তেখেতলোকো ইয়ালৈ আহক ইয়াৰ
যিটো সৌন্দৰ্য হয় সেইটোও কম। বাপেকে বহুত বছৰ কৰিলে, বাপেক ঢুকাৰ পিছত ৰাইজে তেখেতকে দিলে। আপুনি ইয়াৰে হয়নে? ইয়াৰে ওচৰে হয় ন? আমি জামুগুৰি হয়, তেজপুৰ জামুগুৰি। তেখেত ভাল লাগিছে আহি চাই পেলাই ভাল লাগিছে। বৰ্তাৰ পৰা অলপ কিছুমান কথা ল'লোঁ, ভালে লাগিছে বাৰু। এইটো ঘৰ কিহৰ হয় এইটো? ভোগ ঘৰ ন? এনেই প্ৰসাদ তেতিয়ালৈ ইয়াতে তিৱা হয় আৰু খোৱা বোৱাবিলাক ইয়াত বনোৱা মেলা হয়। ভাল লাগিছে বহুত, মানে পৰিপাটি হৈছে বস্তুটো। আমাৰ তেখেত হ'ল পাঠাক আছিলে, বহুত বছৰ পাঠ কৰিছে। তেখেত তেখেতে মোৰ সখী হয়। আপোনাৰ সখী নেকি? এইটো ইয়াতে প্ৰসাদ চসাদ ইয়াৰ ভাল ধৰণে প্ৰসাদ কৰে মানুহৰ সকলোৰ কাৰণে, সেইখিনি ইয়াতে কৰা হয়। চাওকচোন ককাহঁত কেতিয়াৰ পৰা জড়িত হৈ আছে ইয়াতে? কেতিয়াৰ পৰা আপোনালোক গোটেইকেইজন একে সময়ৰ পৰাই জড়িত হৈ আছে নে? মই প্ৰথম তাৰপিছতে হয়, সকলো ইয়াৰে আৰু ওচৰৰে হয় ন? গাঁৱৰে। এইটোৱে হৈছে ভৰালী নামঘৰ এভাগে। আৰু এতিয়া আমি গ'লোঁ, ইয়াত চাকি তাকি জ্বলালোঁ। তাৰপাছত আহি আপোনালোকক মই আকৌ দেখাইছোঁ আগফালৰ। চাওকচোন ইমানেই ধুনীয়া পৰিৱেশটো, আপোনালোকে দেখিলে সঁচাকৈ বহুত বেছি ভাল লাগিব। আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ মই যত্ন কৰিয়ে আছোঁ। আৰু চাওকচোন সঁচাকৈ বহুত আগফালটো বহুতেই বেছি ধুনীয়া হয়। আৰু আপোনালোকক সকলোৰ লগত কথা পাতিছোঁ, সকলোৰে বিহেভিয়াৰ বহুত ধুনীয়া হয়, বহুত বেছি ধুনীয়াকৈ ৰেচপণ্ড কৰিছে তেখেতলোকে। আৰু গতিকতে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু পৰিৱেশখিনি উপভোগ কৰক নামঘৰ ভাগৰ। আৰু মই ভিতৰখিনি আৰু দেখাবলৈ আপোনালোকক যত্ন কৰিম। গতিকে হেল্ল' গাইজ, এতিয়া ভিতৰত মই আহিছোঁ। ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাব মই যত্ন কৰিছোঁ। ইয়াতে আপোনাৰ তুলসী খুঁটা আছে। আপোনালোকে ধৰক আপোনাৰ মানে কেতিয়াৰ পৰা ইয়াতে যেতিয়া আমাৰ মানে আক্ৰমণ কৰি, যেতিয়া আমাৰ ইয়াত বাঁহৰ খুঁটা নামঘৰ আছিলে, বাঁহৰ খুঁটা নামঘৰ পিছত যেতিয়া কাঠৰ খুঁটা নামঘৰ বনাবলগীয়া হ'ল, তেতিয়া তেজপুৰ ভুল হেৰিয়াৰ সপোন দেখুৱালে। সপোনত তেজপুৰ চলখোৱা পাহাৰৰ পৰা ভুল নদীক এইভাগ ফুটাই দিছিলে। তেজপুৰ ভুল নদীৰ পৰা চলখোৱা পাহাৰৰ পৰা ভুল নদী দিছে, ভুল নদীৰ পৰা ব্ৰহ্মপুত্ৰক দিলে। ব্ৰহ্মপুত্ৰ আনি সপোনৰ মৰ্মে আনি হাতী মূৰে দি ফুটা উজাই আহি হাতী মূৰে কমকম খুজি সোমাই হাত ভৰ কৰিছে। তেতিয়া আমাৰ আজু ককা হৈছে, তেতিয়াৰ দিনতে বাঁহৰে চকা বনাই তেখেতক আনি পেলাই ইয়াত স্থাপন কৰিছে। সেই দিৱসৰ পৰা আজি পৰ্যন্ত তেখেতৰ মহিমাই, তেখেতৰ গুণ কৰিবে আৰু মানে আমাৰ সদায় বন্তি জ্বলি আছে। আমাৰ বন্তি অক্ষুণ্ণ বন্তি, কোনো দিনে আমাৰ চকী নিনিমাই। বহুত বতাহ আমাৰ বাঁহৰ বিল থাকোঁতেও, বাঁহৰ হেৰি থাকোঁতেও মানে আমাৰ চাকি বতাহ ধুমুহাতো আমাৰ চাকি নিনিমাই। আৰু চাকি যেতিয়া নিমাব আমাৰ কিবা এটা অমংগল হ'ব। আমাৰ এই লকডাউনৰ কিছুদিনৰ আগত আমাৰ চাকি নিমাইছিলে, কিন্তু মই কাকো কোৱা নাই। কিন্তু মই তাৰপিছত কিবা এটা অমংগল ঘটে। মানুহৰ ৰোগ ব্যাধি বহুত অশান্তি হ'ল, বহুত মানুহ ঢুকালোঁ আৰু বহুতো ঘটনা এতিয়ালৈকে হৈয়ে আছে। গতিকে তেখেতৰ অমংগল ঘটে আৰু আমি সেইটো গম পাওঁ। এনেধৰণে ভাবে তেনেধৰণে ফল পায়। হয়, কিন্তু দুদিন দেৰি হ'ব পাৰে, কিন্তু ফল পাব অনিবাৰ্য। আৰু এই ইয়াত যে যিটো আমাৰ জলপুখুৰী ঠাইত আছিলে, সেই ঠাইত এইডাল মুধ মৰালি আছিলে। সেই তাহানি যুগৰ বস্তুৰ কাৰণে তেখেতক কাটি পেলাই এতিয়া অগ্নিকৰ হিচাপে আমি ব্যৱহাৰ কৰিছোঁ। তাত লিখা আছে 3 বছৰ আগৰ বুলি তাত লিখা আছে। এনেকৈ কেশৱ মহন্তদেৱে দিছিলে। তেখেতৰ মাহাত্ম, তেখেত পূৰ্বত আমাৰ সেই বাদী সত্ৰৰ লগত আমাৰ নামঘৰ জড়িত আছিল। আৰু পুৰণা সিংহাসন তেখেতৰ আজু ককাকে থৈ যোৱা সেইজন, আৰু এইবিলাক কেশৱ মহন্ত দিছে। ভাল লাগিছে, ধুনীয়াকৈ ৰখা হৈছে ন। মানে আমি সেইকাৰণে সেই খুঁটাভাগ আমি যেতিয়া নাজানিছিলোঁ, বাহিৰত পৰিছিলোঁ, বাহিৰত পৰি থাকোঁতে সপোন দেখুৱালে। সপোনত তেতিয়া ৰাইজে আকৌ তেখেতক নিয়ম কাৰণৰ মাজেদি ইয়াত স্থাপন কৰা হৈছে আজি পৰ্যন্ত। মই ষ্ট'ৰ ৰুমৰ মানুহ হয় আৰু আমাৰ সম্পাদক বেলেগ আছে, সভাপতি বেলেগ। ইয়াত আপোনালোকৰ ইয়াত কিমান দূৰৰ মানে গুৱাহাটীৰ পৰা একেবাৰে মানে যোৰহাট, শিৱসাগৰ এইবিলাক গোটেই বহুত দূৰৰ পৰা আহে। বহুত দূৰৰ পৰা আহে ন, আৰু বহুতো মানুহ হয় ইয়াত। বহুত মানুহ হয়, দেওবাৰেতো নাই কমেও 1000 ওপৰত মানুহ। মানে এনেই আপোনালোকৰ ইয়াত
মানে কোনকেইটা হেৰিয়াত অনুষ্ঠানত বেছি যথেষ্ট মানুহ ইয়াত দেখা যায় সমাগম মাঘী পূৰ্ণিমাত হয় মাঘী পূৰ্ণিমাত হয় ন হয় আৰু ভাদমহীয়াটো হয়েই আৰু মাঘ ফাগুনত মানে মানুহ হয় আৰু পিছফালে আৰু অলপ মানে এৰিয়া এটা আছে ইয়াতে কিবা কিবি ঘৰ বনাই দিছে মই ধৰিব পৰা নাই ঠিক এটা এইটো কিহৰ ঘৰ আমাৰ আছে জাতি থকা ঘৰ আলহী ঘৰ ন তাৰপাছত এইটো হ'ল মানে দূৰ দূৰণি আহিলে ইয়াতে থাকিব পাৰে আৰু সেই সিফালৰ এইটো ঘৰটো হ'ল আমাৰ গুদাম ঘৰ ন আৰু এইটো আপোনাৰ ভোগ চোগ বনাই খাই জাতিসকলে এইটোত ন মানে আহিলে ইয়াতে বনাই পেলাই বনাই কৰি খাব পাৰিব হয় আৰু এইটো কিহৰ ঘৰ এইটো আমাৰ ভোগ ঘৰ বনাই আছে এতিয়া নতুনকৈ এইটো বনাইছে ন বনাই আছে হয় আৰু ক'ৰবাত ইয়াত পুখুৰী এটা আছে বুলি কৈছে ধুনীয়াকৈ বাউণ্ডাৰী দি থৈছে ন এই পুখুৰীটো মানে যেতিয়াৰ পৰা ভৰালী নামঘৰটো ইয়ালৈ আনিলে তেতিয়াৰ পৰাই পুখুৰীটো আছে নে তেতিয়াৰ পৰাই আছে ন আৰু এই মাছ আছে নাই বাৰু মাছ আছে বহুত মাছ আছে এটা আমাৰ কি কৰে মানে মাছ ডাঙৰ হ'লে মাছটো বেছি পেলাই আমাৰ ৰাইজৰ এতিয়া মই আপোনালোকক দেখিছেই ভিতৰৰ যিটো পৰিৱেশ সেইটো দেখাব যত্ন কৰিলোঁ খুবেই ধুনীয়া আৰু সঁচাকৈ মই আজি মানে প্ৰথম আহিছোঁ কিন্তু মোৰ বহুত বেছি ভাল লাগিলে কাৰণ যিহেতু বহুত ধুনীয়া আৰু ইয়াৰ মানে ভাষাৰে বুজাব মই নোৱাৰোঁ দেখিছেই খুব ধুনীয়াকৈ ৰাখিছে তেওঁলোকে আৰু ঠিক আছে এতিয়া ইয়াৰ আগফালৰ যিটো পৰিৱেশ সেইখিনিতো মই অলৰেডি দেখুৱাইছিলোঁ আপোনালোকক তথাপিও অকণমান এনেকৈ সৰাই আছে তাতে চাওকচোন ঠিক আছে তেতিয়াহ'লে মই আপোনালোকক যিমানখিনি পাৰিলোঁ ইয়াৰ ভিডিঅ' দেখাবলৈ যত্ন কৰিলোঁ আৰু আশা কৰোঁ এনেধৰণে মই আৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আৰু বেছি দীঘল নকৰোঁ